মৰাণৰ ধেমেচিত প্ৰথম বুঢ়াগোহাঁই সন্মিলন উদযাপন। ধেমেচি আৰু পথালিবামৰ বুঢ়াগোহাঁই বংশ পৰিয়ালৰ উদ্যোগত অনুষ্ঠিত হয় প্ৰথম বুঢ়াগোহাঁই সন্মিলন 2025। বিভিন্ন কাৰ্যসূচীৰে ধেমেচিৰ ঐতিহাসিক নামদাঙৰ পাৰত যোৱা দেওবাৰে অনুষ্ঠিত হৈ যায় সন্মিলনখনি। প্ৰায় 70টা পৰিয়ালৰ সমবেতেৰে আয়োজন কৰা সন্মিলনত যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড় আৰু শদিয়াৰ পৰা অহা বিভিন্নজনে অনুষ্ঠানটিৰ মুকলি সভাত অংশগ্ৰহণ কৰিছে। অনুষ্ঠানটি শেষৰ ফালে এক প্ৰীতিভোজৰ আয়োজনেৰে সমাপ্ত হয় উক্ত বুঢ়াগোহাঁই সন্মিলনখনি। আজি আমি ঐতিহাসিক এই নামদাঙৰ পাৰত আমাৰ ধেমেচি আৰু পথালিবাম পঞ্চায়তৰ যিসমূহ আমি বুঢ়াগোহাঁই বংশই ইয়াত বাস কৰোঁ, এই বুঢ়াগোহাঁই বংশৰ পৰিয়ালসমূহ আমি ইয়াত আজি সমবেত হৈছোঁ। প্ৰায় 70টা পৰিয়াল আমাৰ ইয়াত আজি সমবেত হৈছোঁ আৰু আমি প্ৰথম সন্মিলন হিচাপে বুঢ়াগোহাঁই সন্মিলন আমি আয়োজন কৰিছোঁ। আমাৰ এটাই উদ্দেশ্য আছিল যে আমাৰ এই অঞ্চলৰ যিসমূহ বুঢ়াগোহাঁই আমাৰ পৰিয়াল আছে, তেওঁলোকে ইজনে ইজনৰ লগত চা চিনাকি হোৱা আৰু অনাগত দিনত আমি কেনেধৰণে নিজকে আমি আগবঢ়াই নিম, সমাজৰ বাবে কেনেধৰণে আগবঢ়াই নিম, সেই বিষয়ে আজি আমি কিছু কথা আলোচনা কৰিছোঁ। আৰু এটা কথা সকলোৱে জানে যে বুঢ়াগোহাঁই পৰিয়ালসমূহ খুব শান্তিপ্ৰিয় আৰু আমি খুব শান্তিপ্ৰিয় ধৰণে আমি ইয়াত সমাজত বাস কৰোঁ। আৰু ৰাজনৈতিক যি আহোম স্বৰ্গদেউ যি ৰাজত্বকালৰ আপোনালোকে ইতিহাস জানেই, ইতিমধ্যে প্ৰধানমন্ত্ৰী আছিল, কিন্তু আজি কালক্ৰমত আমাৰ বুঢ়াগোহাঁইসমূহ য'তে যিকোনো স্থানত সিঁচৰিত হৈ আছে। আজি আমি তেওঁলোকক একত্ৰিত কৰাৰ এটা প্ৰয়াস কৰিছোঁ আৰু বিভিন্নজন আহিছে, আমাৰ যোৰহাটৰ পৰা আহিছে, ডিব্ৰুগড়ৰ পৰা আহিছে, শদিয়াৰ পৰা আহিছে বিষয়ববীয়াসকল। আৰু আজি আমি প্ৰায় ইয়াত 300-350 লোক আমি ইয়াত লগ হৈছোঁ আৰু সকলোৱে আমি কিছু কথা আলোচনা কৰিলোঁ আৰু এক প্ৰীতিভোজৰ আয়োজন কৰিছোঁ।